নমস্কাৰ বন্ধুসকল গুগলে ষ্ট্ৰীট ভিউ যিটো ফিউচাৰ্ছ সেইটো মেপ এপ্লিকেশ্যনত লঞ্চ কৰিলে ভাৰতবৰ্ষত এইটো এটা বহু প্ৰতীক্ষাৰ অন্তত গুগলে এইটো লঞ্চ কৰিলে গুগলে আজিৰ পৰা বহু বছৰ আগতেই ভাৰতত এইটো লঞ্চ কৰিব খুজিছিলে কিন্তু বিভিন্ন সিকিউৰিটি কনচাৰ্নৰ কাৰণে ভাৰত চৰকাৰে এইটো পাৰমিশ্যন দিয়া নাছিলে কিন্তু পৃথিৱীৰ বেলেগ দেশবোৰত এই এপ্লিকেশ্যনটো গুগল মেপত আগৰ পৰা আছে ভাৰতবৰ্ষত প্ৰথমতে বেংগলোৰ চহৰত এইটো লঞ্চ কৰা হ'ল আৰু সমান্তৰালভাৱে 10খন চহৰত এতিয়া আৰম্ভ হৈছে বেংগলোৰ চেন্নাই দিল্লী মুম্বাই হায়দৰাবাদ পুনে নাছিক বৰোদা আহমদনগৰ আৰু অমৃতসৰ এতিয়া 360 ভিউ পোৱা যাব মানে আগতে আমি গুগল মেপত কোনোবা এখন ঠাইৰ নামটো টাইপ কৰিলে সেই জেগাটোৰ আমি মেপ আকাৰত ৰাস্তাটো দেখা পাওঁ বা আমি ৰাস্তা দি গৈ থাকিলে আমাক টাৰ্ণ লেফ্ট টাৰ্ণ ৰাইট এনেকৈ আমাক কৈ ডেষ্টিনেশ্যনটো পোৱাই দিয়ে কিন্তু এতিয়া আপুনি 360 ডিগ্ৰী ভিউ পাব আপুনি যদি সেই জেগাটো যোৱা নাই আপুনি সেই জেগাটো টাইপ কৰাৰ পিছত আপুনি তাৰ লাইভ পিকচাৰ দেখা পাব মানে আপোনাৰ এনেকুৱা লাগিব যাতে যেন আপুনি গৈ পেলাই সেই জেগাটো থিয় হৈ আছে থিয় হৈ পেলাই আপুনি তাৰ চাৰিওকাষটো আপুনি চাই আছে ৰাস্তাটোৰ লগতে ৰাস্তাৰ কিনাৰত থকা বিল্ডিং বজাৰ সমাৰ সকলোবোৰ আপুনি দেখা পাব গতিকে এইটো অত্যন্ত সুবিধাজনক হ'ব এইটো ভাৰতবৰ্ষত সম্ভৱ হ'ল লাষ্ট ইয়েৰ চৰকাৰে যিটো নেশ্যনেল জিঅ' স্পেচিয়েল পলিচি আনিলে তাৰ কাৰণে এতিয়া এইটো গুগল মেপৰ কাৰণে এইটো সম্ভৱ হ'ল এই ফিচাৰটো দিয়া এইটোৰ কাৰণে ভাৰতবৰ্ষত বিভিন্ন চহৰত গাড়ীবোৰত কেমেৰা ফিট কৰি পেলাই গুগলে ফটো তুলিব লগা হয় এতিয়া কথা হ'ল কি ভাৰত চৰকাৰে আগতে পাৰ্মিশ্যন দিয়া নাছিলে কাৰণ ছিকিউৰিটি কনচাৰ্ণ আছিলে বিভিন্ন ডিফেন্স ইনষ্টলেশ্যন আছে গতিকে সেইবোৰ যদি কম্প্ৰমাইজ হৈ যায় ফটোবোৰ যদি সকলোতে উপলব্ধ হৈ যায় তেনেহ'লে আমাৰ কাৰণে ছিকিউৰিটি কনচাৰ্ণ আছিলে কিন্তু এতিয়া নতুন পলিচি মতে ভাৰত চৰকাৰে অকল ভাৰতৰ কোম্পানীকহে পাৰ্মিশ্যনটো দিয়া হ'ল যাতে এই ফটোবোৰ অকল ভাৰতৰ কোম্পানীয়ে তুলিব পাৰিব গতিকে গুগলে থাৰ্ড পাৰ্টি হেল্প ল'ব লগা হ'ল ইয়াতে টেক মহিন্দ্ৰ আৰু জেনেচিছ ইণ্টাৰনেশ্যনেল এই দুটা কোম্পানী এওঁলোকে এতিয়া ভাৰতৰ বিভিন্ন ঠাইত গাড়ীৰ ওপৰত কেমেৰা ফিট কৰি পেলাই এক্সটেনচিভ ফটো কালেকশ্যন কৰিলে ফটো তুলিলে আৰু এতিয়া সেইবোৰ ফটোবোৰ তাৰ পৰা এতিয়া গুগল মেপত ফটোবোৰ ব্যৱহাৰ কৰিব পাৰিছে কিন্তু ইয়াৰ যিবোৰ অৰিজিনেল অ'নাৰ ফটোবোৰৰ ডাটাবোৰৰ অ'নাৰ কিন্তু আমাৰ ভাৰতীয় কোম্পানীয়ে হয় আৰু এইটো অতিকে ভাল খবৰ এতিয়া 50খন চহৰত 2022 চনৰ ভিতৰত ভাৰতবৰ্ষত গুগলে এইটো সম্প্ৰসাৰণ কৰিব আৰু ইয়াৰ পিছতে গতিকে আমিও আশাবাদী যে আমাৰ গুৱাহাটী চহৰতো এইটো অতি সোনকালে উপলব্ধ হ'ব বিশেষকৈ যিবোৰ কনষ্ট্ৰাকশ্যন ফাৰ্ম আছে আপোনাৰ ট্ৰেভেল এজেঞ্চি আছে আৰু যিবিলাক আপোনাৰ মানুহ বিভিন্ন কাৰণত বিভিন্ন জেগাত অফিচিয়েল টুৰ কৰিব লগা হয় তেওঁলোকৰ কাৰণে অত্যন্ত সুবিধাজনক হ'ব তেওঁলোকে সেই ঠাইডোখৰত নোযোৱাকৈ সেই ঠাইখিনিৰ সম্পূৰ্ণ ভিউটো তেওঁলোকে চাব পাৰিব বেনিফিটটো বহুত আছে কিন্তু অকণমান কিছুমান ইছ্যুজো আছে ধৰক আপোনাৰ গুগল মেপৰ গাড়ীখনে যিবিলাক ফটো তুলিছে তাত আপোনাৰ ঘৰটোও আহিব পাৰে আপোনাৰ গাড়ীখনৰ নম্বৰটোও আহিব পাৰে এই ক্ষেত্ৰত কিছু ছিকিউৰিটি শংকা ৰাইজে প্ৰকাশ কৰিছে আহক এতিয়া আমি অকণমান মোবাইলৰ স্ক্ৰীণতে আমি চাই লওঁ ষ্ট্ৰীট ভিউ বা 360 ভিউটো কেনেকৈ আমি গুগল মেপত চাব পাৰোঁ এতিয়া আমি প্ৰথম মোবাইল স্ক্ৰীণত মেপৰ এপ্লিকেশ্যনটো অ'পেন কৰিম অ'পেন কৰাৰ পিছত আমি চাম ইয়াতে ওপৰত যিটো এটা এপ্লিকেশ্যন আছে তাত আমি এই লগটো ক্লিক কৰিলে ইয়াতে আপোনাৰ বিভিন্ন অপশ্যনৰ লগতে দেখা পাব এইটো ষ্ট্ৰীট ভিউ অপশ্যনটো তাত আপুনি ক্লিক কৰি ল'ব লোৱাৰ লগে লগে আপুনি চাওক এইবোৰ চব ব্লু কালাৰ হৈ গ'ল ৰ'ডবিলাক তাৰমানে এইবোৰত এতিয়া ষ্ট্ৰীট ভিউটো এনেবল হ'ল এইবোৰৰ চহৰত এতিয়া ধৰক আপুনি ইয়াতে ক্লিক কৰিলে ক্লিক কৰাৰ লগে লগে তলত এইটো আহি গ'ল এইবোৰ তাত পিকচাৰটো ক্লিক কৰি দিয়াৰ লগে লগে এইটো ৰাস্তাটো ভিউ হৈ গ'ল এতিয়া আপুনি এনেকৈ দিলে গোটেই ৰাস্তাটো আপুনি আগলৈ গৈ থাকিল এনেকৈ চালে আহি থাকিল ইয়াৰ লগতে আপুনি গোটেই চাৰিওকাষটো চাব পাৰে 360 ডিগ্ৰী ভিউ আপুনি ক'ত আছে কোনখিনি জেগা চাব বিচাৰে সকলোবোৰ ইয়াত দেখা পাব এতিয়া বেংগলোৰ দিল্লী এইবোৰত এনেবল হ'ল এতিয়া মই বেংগলোৰ চাই আছোঁ এয়া লাহে লাহে এতিয়া সকলোতে এইটো এনেবল হৈ যাব বেংগলোৰ গল্ফ ক্লাবটো চাব খুজিছোঁ এইটো তাৰ যিটো ষ্ট্ৰীটটো গল্ফ কোৰ্চটো এইটো ষ্ট্ৰীটটো আপুনি সম্পূৰ্ণ যেন
আপুনি তাত থিয় হৈ আছে 360 ডিগ্ৰী সকলোফালে চাব পাৰে আপুনি পৰিৱেশটো তাত কি আছে দোকান বজাৰ বিল্ডিংছ সকলোবোৰ আপুনি চাব পাৰিব গতিকে অতি সোনকালে আমাৰ গুৱাহাটীটো এইটো উপলব্ধ হ'ব বুলি আশা কৰিছোঁ গুগল মেপত ধন্যবাদ ভিডিঅ'টো ধৈৰ্য ধৰি উপভোগ কৰাৰ বাবে আশা কৰোঁ চেনেলটো ছাবস্ক্ৰাইব কৰিব